কেনে খবৰ আপোনালোকৰ ভালনে? মোৰ হ'লে বহুত ভাল। মানে কথাটো হ'ল যে আপোনালোকেতো জানেই যে পান কাৰ্ড এখন এনেকুৱা বস্তু যে আগতে ধৰক মানে চৰকাৰী কাম হওক লেনদেন হওক বা পান কাৰ্ড আপোনাৰ ফটো পৰিচয় পত্ৰ। গতিকে আজিকালি মানে পান কাৰ্ডৰ প্ৰয়োজনীয়তা ইমানেই হৈ গৈছে যে আপোনালোকে যিকোনো কামতে চৰকাৰী হওক বেচৰকাৰী হওক আপোনালোকৰ যিকোনো কামতে লাগিব। গতিকে কিনো এনেকুৱা কামত লাগিব বা আগতে যদিও সিমান এটা নাছিল, কিন্তু 30 মে 2019-ৰ পিছত চৰকাৰে নতুন নিয়ম উলিয়াই দিছে যে আপুনি পান কাৰ্ড নহ'লে আপুনি এনেকুৱা কিছুমান বস্তু কৰিব নোৱাৰিব, হয়তো সেইবিলাক আপোনালোকে পান কাৰ্ড থাকিলেহে পাৰিব। গতিকে চাওকচোন কিনো এনেকুৱা বস্তু আপোনালোকৰ আজি মই আলোচনা কৰিম। নাম্বাৰ 1, যদি আপোনালোকে 2.5 লাখ টকাৰ ভিতৰত মানি ট্ৰানজেকশ্যন কৰে তেতিয়াহ'লে পান কাৰ্ড আপোনালোকৰ থাকিব লাগিব। নাম্বাৰ 2, যদি আপোনাৰ বিজনেছত 5 লাখ টকাতকৈ অধিক ইনকাম হয় তেতিয়াহ'লে আপোনালোকৰ পান কাৰ্ড লাগিব। নাম্বাৰ 3, যদি আপুনি নতুন বাইক কাৰ বা ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ পান কাৰ্ড লাগিব। গতিকে চাওক, পান কাৰ্ড নহ'লে আপোনালোকে এই ধৰণৰ কাম আৰু বহুত আছে, মই কৈ আছোঁ আপোনালোকক। যেনেকুৱা ধৰক আপোনালোকে পান কাৰ্ড অবিহনে পান কাৰ্ডৰ যিটো আপোনালোকৰ নাম্বাৰ, সেই নম্বৰটোৰ লগত আপোনালোকে বহুত ধৰণৰ কাম কৰিব পাৰিব। যদিহে পান কাৰ্ড নাই তেতিয়াহ'লে আপোনালোকে আজিয়ে এপ্লাই কৰক আৰু পান কাৰ্ডখন বনাওক। মই আৰু কৈ আছোঁ যে কেনেকুৱা কি পান কাৰ্ডত লাগে, আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আহিলোঁ নাম্বাৰ 4, যদি আপোনালোকে ধন সম্পত্তি বা যদি আপোনালোকে মাটি বা আপোনালোকৰ যিকোনো ধৰক সম্পত্তি 10 লাখতকৈ অধিক টকাৰ আপুনি সম্পত্তি বিক্ৰী কৰিব লাগে তেতিয়াহ'লে আপোনাক পান কাৰ্ড লাগিব। নাম্বাৰ 6, যদি আপোনালোকে 2 লাখতকৈ অধিক টকাৰ আপোনালোকৰ চৰকাৰী সেৱা ল'ব খোজে, যিকোনো ধৰণৰ ঋণ হওক লোন হওক আপোনালোকে যদি ল'ব খোজে তেতিয়াহ'লে আপোনালোকক পান কাৰ্ড লাগিব। নাম্বাৰ 7, যদি আপুনি 50,000তকৈ অধিক টকাৰ জীৱন বীমা ল'ব খোজে তেতিয়াহ'লে আপোনালোকক পান কাৰ্ড লাগিব। গতিকে বন্ধুসকল, এই নতুন নিয়ম অনুসৰি আপোনাৰ পান কাৰ্ডৰ সেই 8টা নম্বৰ, সেই নম্বৰে আপোনালোকৰ ঠাইত আপোনালোকৰ এই কামবোৰ হৈ যাব। গতিকে আপোনালোকে চাওক, এইবোৰ কাম আপোনালোকে পান কাৰ্ডৰ অবিহনে কৰিব নোৱাৰিব। আগতে হয়তো আছিল যে পান কাৰ্ড নহ'লে চলিছিল, কিন্তু আজিকালি যেনেকৈ আধাৰ কাৰ্ড জৰুৰী হৈছে, পান কাৰ্ডো তাৰ সমান বেছি প্ৰয়োজনীয় হৈছে। গতিকে বন্ধুসকল, আপোনালোকে পান কাৰ্ডখন যদি নাইও আজিয়ে এপ্লাই কৰি লওক। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ এটা লাইক কমেণ্ট ছাবস্ক্ৰাইবে মোৰ ভিডিঅ' বনাই যোৱাত উৎসাহ জনাব। ধন্যবাদ। জয় অসম।